আহিলা নাৰদ মুনিও চাৰদিশে ব্ৰহ্মাই পৰে বেদ সতি আহে পুষ্পৰথে বসুমতী কৰে নাভিষেদ বসুমতী কৰে নাভিষেদ। কৃষ্ণ আই ভূতৰ মুখত ৰাম ৰাম শুনছো আজি। কিয়ে তোৰ এই হাত দিপটাক লাগি উঠা হনাই আৰু বিছনাখনত ভক্তিমূলক গীত গাই একেবাৰে আমাৰ কাণতাল কৰি আছা। কি হ'ল আজি তোৰ? সোনকালে উঠ, পটাপট উঠ। কেইটা বাজিল দেখা নাই? মানুহে যাই গুৱাহাটী পালাক আৰু তই ইয়াতে ধুম ধুমকেন বাগাত দি আছা। আমাৰ এইগিলাখান মোবাইলতে কাম হৈ যায় মা, তই কি বুজি পাৰিম। আমি গোটেই ইণ্ডিয়াখনতে আমি চাই আছো, কাম কৰি আছো। তই বুজবা বহুত বাকী আছে মা। মৰণ নহয় লাও পাত কচু পাত তোৰ মুখখন। তোৰ কথাই কাগজ যা। তই সোনকালে উঠ আৰু বজাৰ কৰিব লগা আছে। তোৰ মাইহে আহি আছে আজি, গম পাইছা? সেনেকৈ থাকলি নহয়তো। গৰুগিলানেও উঠি কেনে খেৰ খাবা গৈছে। তোৰ কি একো নাই? কি মাহিও আহিব? হলিকেছে আহিব আৰু কাই আহিব? মোক আগৰ পৰা ক'ব লাগে। আগৰ পৰা ক'বাক লাগিন তোক মানুহটোক পাবা নালাগিব। এনি টাইম মোবাইলটোৰ ভিতৰত এখন সোমাই যাবা খোজা। বজাৰ কৰিম নহয়, মাহী আহিব যেথেন তো মাহীটোৰ কিবা দিবই আৰু মহা যদি আহে তো মহাৰ পৰাও পাম। আজি মোৰ কিবা ভাগ্য ভাল, আজি হৰিৰ নাম গাঁও, মোৰ আজি পুণ্যৰ ফল হৈছে। এখন পৰা কি ফুচফুচকান কথা ভাবি আছা? মনৰ ভিতৰতে কিবা বুদ্ধি খেললি ন ইতিমধ্যে? তোৰ কথা জানিব বাকী নাই। খচকেন যা বজাৰত। বাজাৰ কি লাগে যা, পইচা হইলো বেগ হইলো যা, আৰু কি লাগে লিষ্টখন লিখি মেথন দি যাওঁ মই এই ভৰিত কেনে ধুই আহি যা ওইলো। আৰু সোনকাল কৰবি কিন্তু কৈ থলো। তোৰ যিহে কইনা অলপ টাইম সোনকালে আহি থাকে, মই ৰখি আছো। আৰু চাহ কাপ বানাই থৈ দিছো, সেই কাপ খাইহে যাবি অলে। বাজাৰ কৰিব যাম যেচেন চাহ ঘৰত খাই নাযাওঁ। মৰমীৰ হোটেলত সোমে 30 টকা পৰঠা এখন তেতলি চচেদি মাৰি আহিলে মজা হ'ব। না 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 নৈ বাজাৰ যাং দে নাহি আহিব দে। বাজাৰ পালো দ সেইখান কি নেওঁ নিবাতো চবেই কৈছে, যিটি নিবা নৰা বাচি বাচি নিবা লাগব। দোকানীটো ঘূৰিকলৈকে যাওঁ দ। ওৰা আছে ভালে? ধন আছো দে। আন কি করবি, বেপার বাণিজ্য করু নাই, খাই ফেললাক, কিবা কৰি চলি আছো দে। কিবা লাগে নাকি? মাহী আহিছে সেইকাৰণে অলপ বজাৰ কৰিব আহিলো। ভেন্দি কিমান কৰি? ভেন্দি পটল জিকা কিবা কিবি কওকচোন, দামবিলাক শুনি যাওঁ আগতে। বাবা লো কি লাগে? দামটো হ'ব দে, কি লাগে কো। আৰু মই দুখী দিওঁ দে, কি লাগে কলি হ'ল, মই দাম ধৰিম দে, চিন্তা কৰিব নাংগে দে, বেছি দাম নধৰো দে লো। ভেন্দি দিয়ক আধা কেজি, পটল আধা কেজি, বিলাহী আধা কেজি, জিকা 1 কেজি দিয়ক। জিকা কিন্তু তিতাটো নেদব হা পুৰা, এই কুৰুমা অহা কথা না, মাহী আহিব নহ'লে আৰু তিতা জিকা খোৱালে আৰু ক'ব বাপ্পা বাই ঠেক গৈছিলোঁ তিতা জিকা হৈ পঠাই দিছে। সেইকাৰণে আৰু এই গৰম মছলা দিব আৰু জিৰাৰ গুড়াও দিব। এন কৰি আপোনাৰ পৰা এই চব্জিখিনি কিনি অলপ মাংস কিনো। মাছ আৰু এথেনে ক'ত পাম, মাংস অলপে লৈ যাম। বাবা তিতা জিকা নিদো দিয়ে, তিতা জিকা আমি বিক্ৰী নকৰো। আমাৰ সৰু দোকানে, আমি বাচি মাল আনো। তুমি লোৱা কি লাগে, ভাল দে দিম দে আঞ্জা, টেনশ্যন ল'ব নালাগে। মাহী আহিব লাগ না, ক'ত আছা? বাপ্পা ইমান জোৰে মাতবা লাগে? থিয়েটাৰত এনাউন্স কৰাৰ নিচিনা মাতছা দেখোনে মোক। মাইহে আহাকে ফোন কৰি আছিলো, তাহো আহি পাব আৰু, গম পাইছা? তই পাছত টপলাখিনি ক'ত থলি আনি কেনে? পাকঘৰত থৈ আহিছোঁ বেগ কেনে উঠি। তই যাই সেইখিনি ওলা, মাংসত থকা তৈলে থবি, নহ'লে গৰমত আৰু গেলি যাব। আৰু শুন, তই কত লগত চবৰ লগত ওলাই নাযাবি কিন্তু। তাহো ফোন কৰিলে আজি ফোন চোন ৰিচিভ নকৰিবি, দৰকাৰ হয় তই ফোনটো অফ কৰি থৈ দিবি। মোৰ লগত অলপমান ধৰা ধৰি কৰিব লাগিব নহয়, আৰু মাইহে মহে আহো আহিব। সেনে হ'লে তই ক'ৰবাত যদি ওলাই যা, তাহো কি ভাবব? নহয় তই থাকবি দে ঘৰত। আজি মই ওলাই যাম, আজি 1 ছেকেণ্ডৰ কাৰণে ওলাই নাযাওঁ। আজি পুৰা ফেব্ৰিকুইট আঠা লগত দিয়ে যিদৰে ঘৰত থাকে। আজি ওলাই গেলি যদি কিবা কাৰণত অলপ সময়ৰ কাৰণে মিছ হ'ব লাগে, মোৰ আজি মাহীৰ পইচাও মাৰা যাব, মহাৰ পইচাও মাৰা যাব। দে মই মাংসখিনি ধুবা যাওঁ, মাইহে আহো আহি পাবা এবাৰে, আৰু তই অলপ আগত দেখি লক্ষ্য কৰি থাকবি হা। লক্ষ্য নহয় দ, গেটৰ আগত চকীদাৰে হৈ থাকো দ, আহিবা দি মাত্ৰ। মাহী আহিব, মহা আহিব, ইমান দিনৰ মূৰত কিমান ভাল লাগছে মোৰ মনটো।
মাহী কি আপনি একলাই লাগে আহ মহা বাবু কি আহা নাই নাকি নাই বাবুৰ আজি পেৰেণ্টছ মিটিং আছিল মায়েও মাতলাক না এতে ভাত খাবা সেইকাৰণে মহে তাতে গেল দে বাবুৰ লগত পেৰেণ্টছ মিটিঙত এটাই হ'লেও তাতে এটেণ্ড কৰি থাকবা লাগে না একো নহয় দে মই আহিছোঁ মই অলপ বেছি টাইমক লাগি থাকিম দে আৰু মহে নিবা আহিব মোক নিবা আহোঁতে তোহো লগ পাবি নহয় হয় নাকি দিয়ক হলিয়ান আহিছে যে আপুনি যে আহিছে সেইটোৱে ভাল লাগছে দিয়ক বহক হলি মই অলপ আহোঁ ৰ'ব আগত দেখি পৰা অ' মা মাহী যে আহি পালা তই শুনাই নাই নাকি এনেই তেওঁ কথাবিলাক বা পূৰা একদম শুনি থাকা মাহী আহিছে অকলে নাহা আকৌ হয়তো কিবা বাইদেউ কাম কৰি আছে নেকি যা যোগাৰ লাগে নহয় অলপ মই হ'লে বাইদেউৰ লগতে যাওঁ দে যিটো আৰু বাবু ক'ত তাহো অহা নাই দেখোন চবকে মাতিছিলোঁ তো হা তোহাৰ আৰু কোনোবাটো আহিলে কোনোবাটো নাহাই দে বয়াই পানা কি বাপা নাজনো দে আৰু নহয় বাইদেউ ধনক ক'লোঁ মই পেৰেণ্টছ মিটিং আছিল তাতে স্কুলত কোনোবা এটাই হ'লেও এটেণ্ড কৰিব লাগে না সেইকাৰণে আৰু বাপেকে গেল মোক নিবা আহোঁতে আহিব দে লগ পাবি দে আচোন এইবিলাক কথা বাদ দি এথেন আমি পাকঘৰক লগি যাওঁ আৰু তোক হেল্প কৰি দিওঁ অলপ হ'ব দে হ'লে মোৰ পাছে পাছে আহি থাক তোক অলপমান চাহ এটা দিওঁ না চালা ভাবা কথা নহয় সিঠি হয় কিন্তু কথাটো মিছা নহয় চালা মাহী আৰু কি বাদে এথেন নোহোৱা আহিলে এটা হেভি ইমান পালোঁ হয় আহিবা আৰু কি দেই যি হয় হ'ব দিয়া ভাবি তই একো লাভ নাই অলপ লগত চলিৰ পৰা ওলাই আহোঁ ৰ মাম ৰ মই হ'লে চকুৰ পৰা আহি আছোঁ ৰ অলপ ফুৰি তোক কচোন যা বাবা সোনকালে আহিবি ভাতৰ টাইমত কিন্তু আহিবি তোকতো থাকবাই দিছিলোঁ নাথিলি ঘৰটো টিক পাই নৰা হৈছা তই বৰ ভাল লাগিল দে ফিল্মখন চাই আমি কিমান দিনৰ মূৰত বইনী ফিল্ম চালোঁ ন আৰু তই কিন্তু আজি টেঙাৰ আঞ্জাখন বিৰাট বনাইছিলি আগৰ নিচিনা মায়েহঁতক কৈছিল নহয় তোৰ বিৰাট ভাল লগা বুলি টেঙাৰ আঞ্জা বাদ দিয়ে আমাৰ বাবাৰ দেখোন খবৰে নহ'ল ভাত খাবাও নাইলাক আমি কথাত ধুমাতে পাহৰি গৈছোঁ কি বা হ'ল কিয় বা অহা নাই সি দেখোন ভোকত থাকবা নোৱাৰে এনেই সি কিমান এক্সাইট হৈ আছিল গম পাইছা না তোক আইভি বুলি কিবা ওলাই যাই দেখোন নাহা হ'ল মোৰ অলপ চিন্তা লাগছে দে জানানা কিবা হ'ল দীপালি তোৰ ফোন নাম্বাৰটো আছে নাকি নে তাৰ ফোন কৰচোন ফোন নহয় ৰ মই ব্লুটুথটো আনিছোঁ ৰ মই লগে লওঁ ৰ হেল্ল' ধন কি তই দেখোন আহাই নাই কিয় কি কাৰণত অহা নাই আমাৰ এওঁৰো ফোন আহিছে একেলগে হেল্ল' আহিছে নাকি আপুনি দিয়ক হ'লে হ'ব দিয়ক আছোঁ আহক আছোন আগক নিবা আহিছে নাই দেখোন ধনে অহাই নাই যিটো আহিছা বহা তোমাক তুমি চাহ নদিয়া বাবুক নানলা নাকি সি কিয় নাহিল একবাৰ চাব পাৰলা আকৌ যেই থাকক এই বাবু নাহিল মানে ইও বোলে ভাগৰ লাগছে পেৰেণ্টছ মিটিং কৰি সেইকাৰণে ঘৰত থৈ তোমাক মই নিবা আহিলোঁ আৰু বেছি দেৰি নকৰোঁ সোনকালে যাম আহা ইও বাবু একলাই আছে না আহা হলি বাই যাওঁ দে আমি এই ধনো নাহিল দেখোন কিবা এটা দিবা পাৰলোঁ হয় তাক ইচ্ছা আছিল দিবাক লগিন সি নাই যেথেন আৰু কি তই কবি দে লগ ধৰা বুলি একদিন যাবা দিবি আমাৰ তাতে তাক কৈছিলোঁ জানানা সি বা ক'ত মৰিল সিৰ লগত আৰু মোৰ নৰা হৈছোঁ দে নাখায়ে ঘৰটোত কি হ'ল মাহী যাবা ওলছা মই আহি গেলোঁ ইমান সোনকালে ক'ৰ পৰা আহিলিয়ে আমি দেখোন তত ধৰবাই নল্লোঁ মই তোক কিবা এটা দিম বুলি আছিলোঁ মাক কৈ আছিলোঁ লচোন ইফালে আছোন মাহী নাংগে দিয়কে কি আৰু লাগ দিবা লাগে নাংগে মই এখন ডাঙৰে নিছোঁ না নাংগে দে দিবা লাজ লাগে একো নহয় লবিচোন কিবা এটা দিম মই আছোন অচবা দে আন দিবা সুধছান দি তই আৰু লছ কৰা এইটো ল তই খাবি জমা কৰা সেইটো তোৰ কথা তই যি কৰা এইখিনি কৰবি তেথেন আমি যাওঁ দে আহো দিয়ক বাইদেউ ধন থাকা যাবা একদিন মাৰ লগত মাই নেটকা কৰি দিলা হাতৰ চিপাত খুলি যে চাওঁ 45 টকা 50 নলাগে মাহীৰ পৰা কি যে হ'ব হ'ব দে আজি মোৰ কপালখনে বয়া আছিল নাইও আমাতকৈ খানা মামাই ভাল চালা